বাপ আজিকালি পেপাৰত ৰাতিপুৱাই পুৱাই এইগিলা কি পাওঁ খাইফালে খালি হত্যা এক্সিডেণ্ট ডকাইতি চোৰ গৰু চোৰ এই সবাই ভৰ্তি পেপাৰ খান মানে পেপাৰ পঢ়িবা মন নাযোৱা হৈছে সদায় সদায় হবা কিমান পঢ়িবি পইচা মখা দি ৰাখো হবা কাম নাই মিছা মিছি বাৰু কৰ্মাক এটা ফোন কৰো হয় ও বাপা ঘৰ কান্ত ঘৰক নাজে বিয়াকা ও বাপা হেল্ল' শৰ্মা হয় হয় মাষ্টৰ শৰ্মা হেৰি হ'ল নহয় এতিয়া কিবা হ'ল বাৰু কওকচোন কওক মানে যোৱাকালি আপোনাৰ ল'ৰাই কি সি টিউচনত যে এৰিলেহে কৈছে নে সি খালৈ মোৰ মান সন্মান পথ খুৱাই হা হয়হে শৰ্মা মোৰ 12 বছৰ এক্সপিৰিয়েঞ্চ হ'ল চলি পঢ়োৱা কিন্তু কি কিন্তু মই 12 বছৰ এক্সপিৰিয়েঞ্চত মই আপোনাৰ ল'ৰাৰ নিচিনা চলি মই জীৱনত পঢ়াই পোৱা নাই মাষ্টৰ আপুনি যদি বেয়া নাপায় এটা কাম কৰক মাষ্টৰ ইটা চলিটো মই আপোনাৰ ঘৰকে পঠাওঁ নাই মই সেইটো ভুল নকৰোঁ আপুনি তাক এটা বেলেগ মাষ্টৰকে ঠিক কৰি দিয়ক আপুনি কিবাকে মেট্ৰিকটো পাছ কৰাৰ ব্যৱস্থাটো কৰক নহ'লে হ'ব মোৰ গোটেই একেবাৰে শেষ হ'বই মাষ্টৰ শৰ্মা আপুনি মোক বৰ দধুৰ মুধৰা পেলা নহয় কি দধুৰ মুধৰে মাষ্টৰ মই এতিয়া ইফালেও যাব নোৱাৰো সিফালেও যাব নোৱাৰো এতিয়া বাৰু ঠিকে আছে আপোনাৰ খাতিৰত বাৰু মই পঢ়াই দিম ল'ৰাটো ধন্যবাদ মাষ্টৰ ধন্যবাদ পিছে কেতিয়াকে প্ৰথম মাষ্টৰ ঠিক আছে কালি দেওবাৰ তাক 8টা বজাত পঠাই দিব মোৰ ঘৰত হ'ব দিয়ক মাষ্টৰ হ'ব দিয়ক কৃষ্ণ প্ৰভু দিনটো হালাই উঘলা খাই বহুমতী কৃষ্ণ বাবা ভোলা দেউতা ক'তে তোৰ পঢ়া শুনা নাই ৰাতিপুৱাই মাছ চাবা কিয় লাগে পঢ়া শুনা নাই ৰাতিপুৱাই পঢ়িব নালাগে টেবুলত যাব লাগে এতিয়া পঢ়ি দিম পিছত বাৰু কি হৈছে বুজি পাইছো চাইকেলখন মোৰ মুচি দি মই কাপোৰ ধুব যাম মানে টিউচন ফাল্টু হবা কৰিলো আকৌ দেউতাই মাষ্টৰক ফোন কৰি কৈছে মাষ্টৰ ঘৰত যাব লাগে বোলে এতিয়া এই মাষ্টৰ ঘৰত ছোৱালী এটা আছে মাষ্টৰ জীয়া মোৰটোৰ লগত একেলগে ভাই আজি তোৰে দিন যা মোৰতো একেলগে যাব ভাল নালাগে তহঁত কোনোবা এটা গ'লে ভাল লাগিলে একেলগে নাযাওঁ দে মোৰ অলপ কাম আছে যাব নোৱাৰিম কাম এটা আছে মোৰো আছে কাম এটা দে তহঁত নাযায় মই যাব লাগিব আৰু যাওঁ অলপ দি সোনকালে দেৰিয়ে হৈছে যাওঁ ভাই টিভিটো নিদিলে তই খাম বুলি কৈছ
পানীও খাব নহ'লে আজি ঐ বাবা ভোলা দেউতা এই পানী আনছো পানী গোটে এইখান ফনি এই গৰু তোক মই ফণি আনবা দিয়া নাই নহয় পানী আনবা দিছো পানী মোৰ এই নুশুনা বেমাৰ তই মোক মানে মুটু খাই খাই মাৰছি পানী লৈ আহ যা তোৰ লগত মোৰ মানে উপায় নাই তোক মই আনবা দিলো খাৱা পানী তই আনছা বাল্টিঙত পানী পানী আনবা দিছা কাৰণে পানী আনছো মই পানী খাওঁ পানী বুলিতো কোৱা নাই দেউতাই পিছে দেউতা পানীখিনি কি কৰো তই কি কৰিবি পানীখিনি মোৰ ঠাল মোৰ মূৰত ঠাল তই হ'ব দেউতা চালা তোক মই আজি ছাৰ আমি যাব খোজা নাই নহয় গাড়ীখন আছে নে চাইছোহে তই আকৌ কি আহিলি ফাঁচ কৰা অহা কথা আছিল ছাৰ ইও বোলে মোৰ লগত টিউচন কৰিবলৈ নেকি দে বাৰু একো হোৱা নাই যা তোমাৰ ভিতৰত বস্তু মই গাটো ধুই আহোঁ দে এই মিম পেজটো চা হা ঋষি মিমছ বুলি এটা মিম পেজ আছে তোৰ এনেকুৱা হাঁহি উঠবো হা কি কম আৰু ৰবাই নৰা হয় নেকি ময়ো যাই পেলাই চাম ৰ পিছে মিমগিলা এই মাষ্টৰ বোলে চিয়া এটা আছিল কি বোলে লৈ দেখোন আহিব আমি আহি পাইছো এতিয়া চলি হা কিতাপ পত্ৰ আনছা না চব আনছো ছাৰ মই তই আনছা না নাই মই আনন্দ নহয় ছাৰ হা তই কি আনা নাই আকৌ ছাৰ মই বাটৰ বাহিৰত দি আছিলো হয় নেকি হয় ৰ বাৰু বহি আছে ৰ মোৰ আছে বাৰু বহি এইটো তই লাগছো বাৰু পেন এটা আনছো ছাৰ মই পেনো আনন্দ নহয় তই পেন আনা নাই নাই ছাৰ অ বাবা ভোলা এই পেন এটা লৈ আছো কোনটো লাগব দেউতা গৰু তোক মই পিন্ধা পেন আনবা দিয়া নাই এই পেন আনবা দিছো এই পেন এই লেখা পেন হয় নেকি দেউতা ৰ পিছে লৈ আহি আছো এইটো দেউতা তহঁতে এতিয়া হেৰি কৰছো এই ভাৰ্বল লিষ্ট খান লাগছো বাৰু ছাৰ চাইছে লাগিব পাৰিম না ইটা চাইছে লিখবা লাগাই আছে ভাৰ্বল লিষ্ট মুখস্থ লেখ টানে অলপ মুখস্থ লেখ মুখস্থ লাগিব লাগিব মুখস্থ লেখ ছাৰ পানী গিলাচ খালো হয় নেকি মই এতিয়া ভোলা কওঁ পানীৰ কথা নে আইমনিক কওঁ ভোলা ক'লে তুমি উল্টা পুল্টা কৰিব আইমনিকে কওঁ হয় মনে এই পানী এগিলাচ লৈ আছো নাই ধিমি ধিমি জ্বলে বুকুত চাকি মৰমৰ
তোৰে উঠত বুটলিছো সপোন হেঁপাহৰ ধিমি ধিমি জ্বলে বুকুত চাকি মৰমৰ তোৰে উঠত বুটলিছো সপোন হেঁপাহৰ ধিমি ধিমি জ্বলে বুকুত চাকি মৰমৰ তোৰে উঠত বুটলিছো সপোন হেঁপাহৰ তোৰোবা আছে নে খবৰ কাজল কৰিছ পাগল কাজল কৰিছ পাগল এই এই কি হৈছে তহঁতৰ যা এই মাইকৰ ঘৰত যাচোন ভিতৰত যা এই তহঁতক আজি হ'ল পঢ়াবা আৰু আজি তহঁতক আৰু নপঢ়াওঁ তহঁতে পৰহি আহিবি যা কালি আহিবা নালাগে কালি পৰহি 8টা বজাত আহিবি ছাৰ অলপ সময় কৰিম মাত্ৰ অলপ সময় বেটা পঢ়া জোৰ নালাগে আজি আৰু পঢ়িবা হৈছে আজিৰ কাৰণে ছুটি আজি ঘৰত যা এই তোৰ বহীটো দি যা চাব লাগিব ইলেকশ্যন যা ঘৰত যা ধিমি ধিমি জ্বলে বুকুত চাকি মৰমৰ তোৰে